নমস্কাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰসমূহ এনেধৰণৰ। যদি আপুনি আমাৰ চেনেলত নতুন তেন্তে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। খবৰসমূহ এনেধৰণৰ। প্ৰথম খবৰটো হ'ল ভাৰতীয় বায়ুসেনাই পুষ্পবৃষ্টিৰে কৰোনাৰ বিৰুদ্ধে যুঁজত ব্ৰতী একাংশ যোদ্ধাক উৎসাহ আৰু কৃতজ্ঞতা জনালে। ২ নম্বৰ, আজিৰে পৰা দেশত তৃতীয় পৰ্যায়ৰ লকডাউন। ৩ নম্বৰ, আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব আন্তঃজিলা বাছ সেৱা। কিন্তু অৰেঞ্জ আৰু ৰেড জোনৰ বাছ সেৱা বন্ধ থাকিব। ৫০% যাত্ৰীৰে বাছ চলাচল কৰিব পাৰিব। ৰাষ্ট্ৰীয় ঘাইপথেৰে যাওঁতে অৰেঞ্জ আৰু ৰেড জোনত গাড়ী ৰখাব নোৱাৰিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন কেতবোৰ ঘোষণা কৰে। সেইবোৰ হ'ল এনেধৰণৰ। ১ নম্বৰ, সোমবাৰৰ পৰা আৰম্ভ সকলো ধৰণৰ ই-কমাৰ্চ। ২ নম্বৰ, ৰেষ্টুৰেণ্ট আৰু হোটেল খুলিব, কিন্তু ৰেষ্টুৰেণ্টত বহি খাদ্য খাব নোৱাৰিব। ৩ নম্বৰ, বন্ধ থাকিব বিউটি পাৰ্লাৰ, চেলুন। ৪ নম্বৰ, ৫০% কৰ্মচাৰীৰে আৰম্ভ হ'ব ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ কাৰ্যালয়। ৫ নম্বৰ, গাড়ীত চালকসহ ৩ জন। ৬ নম্বৰ, বাহিৰত ওলালে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ৭ নম্বৰ, জিম, চিনেমা হল বন্ধ। ৮ নম্বৰ, চৰকাৰী বেচৰকাৰী খণ্ডৰ মহিলা কৰ্মচাৰীৰ ৫ বছৰীয়া সন্তান থাকিলে কাৰ্যালয়লৈ আহিব নালাগে। ৯ নম্বৰ, ১/৩ দোকান খুলিব পাৰিব। ১০ নম্বৰ, কেব ছাৰ্ভিচত চালকসহ ২ জন লোক যাব পাৰিব। ১১ নম্বৰ, সামাজিক দূৰত্ব মানি চলিব লাগিব। ৪ নম্বৰ খবৰটো হৈছে এনেধৰণৰ। বায়ুসেনাৰ পুষ্পবৃষ্টিৰ সময়ত এম্বুলেন্সৰ ভিতৰত সন্তান প্ৰসৱ কৰালে MMCৰ চিকিৎসক নাৰ্ছে। ৫ নম্বৰ, কাশ্মীৰৰ হাণ্ডৱাৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাবাহিনীৰ অভিযানত নিহত ৪ জন ভাৰতীয় সেনা। ৬ নম্বৰ, ২৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা। এই কথা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কলিতাই কৈছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ ইমানেই। ধন্যবাদ।